নমস্কাৰ ফ্ৰেণ্ড, এটা নতুন আপডেট লৈ আহিছোঁ। আপোনাৰ যিটো আমাৰ ডাইৰেক্টৰ হেল্থ ছাৰ্ভিচ ফেমিলি ৱেলফেয়াৰৰ এক্সাম হৈ গ'ল যে কিছুদিন আগতে, তাৰ ওপৰত আপডেটটোৰ বিষয়ে কমপ্লিট কৰাৰ আগতে যিখিনি নতুন ফ্ৰেণ্ডে এতিয়ালৈকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, চেনেলটো চাই আছে, এনেকুৱা ধৰণৰ আপডেট আগতীয়াকৈ পোৱাৰ বাবে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব। তলৰ ফালে ছাবস্ক্ৰাইব ন অপশ্যনটো লিখা আছে, সেইটো ক্লিক কৰিলে ছাবস্ক্ৰাইব হৈ যাব। আৰু ছাবস্ক্ৰাইব কৰাৰ পিছত মই যিবিলাক নতুন নতুন ভিডিঅ' আপলোড দিওঁ, কি নতুন জব আহিল, কি জবৰ কেতিয়া ৰিজাল্ট দিব, কি জবৰ কেতিয়া এডমিট দিব, সকলোবোৰ আপডেট আপোনালোকে আগতীয়াকৈ পাব। বলক ভিডিঅ'টো আৰম্ভ কৰোঁ, কি নতুন আপডেটটো আছে চাওঁ। যিবিলাক ফ্ৰেণ্ডে এতিয়া ভিডিঅ'টো চাই আছে লাইক কৰি দিব। ফ্ৰেণ্ড, ইয়াত 254টা পোষ্ট আছিল গ্ৰেড 3 আৰু গ্ৰেড 4 মিলি। যিহেতু ইয়াৰ এক্সাম সকলোৱে জানে কেতিয়া হৈ গৈছিল, 8 তাৰিখে হৈ গৈছিল। ফ্ৰেণ্ড, আপোনাৰ DHS আছাম DHSFW গ্ৰেড 3 আৰু গ্ৰেড 4ৰ যিটো ৰিজাল্ট তাৰ ওপৰত এটা আপডেট আহিছে। ফ্ৰেণ্ড, ইয়াৰ পোষ্ট নেমবিলাক এনেকুৱা ধৰণৰ আছিল: কম্পিউটাৰ ফিল্ড ৱৰ্কাৰ, ছ'চিয়েল ৱৰ্কাৰ, ষ্টেনো টাইপিষ্ট, আপোনাৰ LD এছিষ্টেণ্ট, লেব টেকনিচিয়ান, আপোনাৰ পিয়ন আদাৰ্ছ, আপোনাৰ গ্ৰেড যিটো আমাৰ 4ৰ পোষ্ট আছিল। ফ্ৰেণ্ড, ইয়াত 254টা পোষ্ট আছিল। ইয়াৰ এক্সাম 8 তাৰিখে হৈ গৈছে, বাট ইয়াৰ যিটো ৰিজাল্ট ছেপ্টেম্বৰ টু অক্টোবৰ দেখুৱাইছে। ফ্ৰেণ্ড, ছেপ্টেম্বৰত আশা নাই, বাট অক্টোবৰত যে ফিক্স আহিব এটা ইনফৰ্মেশ্যন আছে, অক্টোবৰত আহিব পৰা খুবেই আশা আছে। অক্টোবৰৰ আপোনাৰ ছেকেণ্ড সপ্তাহত বা ফাৰ্ষ্ট সপ্তাহতো দিব পাৰে, সিহঁতৰ প্ৰচেছটো এতিয়া চলি আছে বোলে। ফ্ৰেণ্ড, যেতিয়া ৰিজাল্ট দিব মই আপোনালোকক ইনফৰ্মেশ্যনটো দি দিম। ৰিজাল্ট দিলে অক্টোবৰত পাব পৰা খুবেই আশা আছে। ফ্ৰেণ্ড, এনেকুৱা ধৰণৰ আপডেট পাই থাকিবলৈ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু লাইক কৰিব ভিডিঅ'টো। যোন ফ্ৰেণ্ডে এতিয়া চাই আছে, নতুন ফ্ৰেণ্ডখিনি আৰু পুৰণা ফ্ৰেণ্ডখিনি গোটেইখিনি লাইক কৰি দিব। ঠিক আছে ফ্ৰেণ্ড।